মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দিনটো এটা ব্লগ আৰম্ভ কৰিছোঁ। এতিয়া 6টামান বাজিছে। কাম বন কৰি পিনে গাটো ধুই আহিছোঁ। এতিয়া চাহটো পাতি থৈ আহিছোঁ, চাহ খাওঁগৈ আৰু তাৰপৰা আজি এটা বিশেষ দিন, আপোন মানুহজনৰ আজি জন্মদিন আৰু দিনটো কেনেকৈ পাৰ কৰোঁ ময়ো নাজানো বাৰু। আজি দিনটো কেনেদৰে পাৰ হয়, তথাপিতো ৰাতিপুৱা এতিয়া মন্দিৰ যাম বুলি ভাবি আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থকচোন একেলগে। ৰাতিপুৱা চাহ পূৰা কাপোৰ চাহকাপ গৰম হৈ আছে, ধোঁৱা ওলাই আছে। চাহ চবেই খাই লওঁ গোটেইখিনি। ৰাতিপুৱা তাক কুহুমীয়া পানী অকণ খুৱাওঁ বুলি বিচাৰোঁ আৰু খুৱাব নোৱাৰি। দেখিছেনে কেনেকুৱা কান্দন নহয়, কি যে হ'ব ল'ৰাটো, একো নাখায়, মুঠতে একদম কান্দিবই আৰু কিবা এটা খুৱাব হ'লে মানে। আমি মন্দিৰ যাবলৈ সাজু হ'লোঁ। ব'লা ব'লা আকৌ। ৰাতিপুৱা ৰ'দৰ জিলিকনিটো ইমান ধুনীয়া লাগে। বাঁহ গছৰ মাজেদি চাওকচোন, ধুনীয়াকৈ জিলিকি আছে। আৰু এইটো হৈছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ধেমাজি। ইয়াত ধূপচাকি আৰু ফল মূল কিবা কিবি কিনি লওঁ। এয়া মন্দিৰ পাই গ'লোহি। ইয়াত শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ আৰু শনি মন্দিৰ তিনিভাগ লগতে আছে। আমি বিষ্ণু মন্দিৰত চাকি দিব আহিছোঁ আজি আৰু জন্মদিনৰ উপলক্ষে ভগৱানৰ ওচৰত প্ৰাৰ্থনা বিচাৰি আহিছোঁ, যাতে বছৰটোৰ বাবে ভালদৰে কাম বন কৰি যাব পাৰে আৰু একো যেন বাধা বিঘিনি নোহোৱাকৈ বছৰটো পাৰ হয়। আপোনালোকেও আশীৰ্বাদ কৰিব, যেন সপোনবোৰ পূৰ হয়। মন্দিৰ পূজাৰীজনে চাউল ছটিয়াই দিছে আৰু পাৰ চৰাইবোৰ ইমান ধুনীয়াকৈ উৰি উৰি আহি পিনে ইয়াত খাইছেহি। আমাৰ বেটা ফূৰ্তিতে ক'ব নোৱাৰা হৈ গৈছে, একদম ধৰিবলৈ গৈছে দেই। আমাৰ ই ভয় নকৰে, তাইক ধৰিবলৈ যায়। বৰ ভাল পায় চৰাই চিৰিকটিবিলাক। এতিয়া মন্দিৰৰ পৰা বাঢ়ি বাঢ়ি আহি আছোঁ। ষ্টেচনৰ ওচৰত কেক এটা অৰ্ডাৰ দি থৈছিলোঁ, কেকটো লৈ যাওঁ ঘৰলৈ। আৰু কেকটো মই আনবক্সিং কৰি দিছোঁ। এওঁ কাটিব, নাকাটো বুলি কৈছিলে, বহুত জোৰ কৰি মেলি কাটিবলৈ কৈছোঁ আৰু বহুত জোৰ দিলতহে কাটিম বুলি লৈছে। বেটাৰ লগতে কাটিব। আৰু কেকৰ ডিজাইনটো কেনেকুৱা লাগিছে জনাবচোন। ধুনীয়াকৈ ধনু এখন আঁকি দিবলৈ কৈছিলোঁ, মানে এওঁ যদি মনে প্ৰাণে কিবা এটা ভাল পায়, তেনে সেয়ে হৈছে আমাৰ গুৰুজনা সাংস্কৃতিক ভাওনা। সেই ভাওনা ভাল পাই দেখি ধনুখন আঁকি দিবলৈ ক'লোঁ। আৰু যিহেতু ধনুখন আঁকিবলৈ কৈছোঁ, তেন্তেনো কিয় হেপী বাৰ্থডে বুলি লিখোঁ। সেইটোৰ পৰা অসমীয়াতে লিখিছোঁ শুভ জন্মদিন মৰমৰ দেউতা বুলি, কাৰণ বেটাই গিফ্ট দিছে বাপেকক। আগতে লিখিছিলোঁ হাজবেণ্ড বুলি, এতিয়া বেটা হোৱাৰ পৰা এতিয়া দেউতাই হ'ব। কেক খাবলৈ আহক বাবা। আৰু মায়ে গোটেই গালত লগাই দিলে, বেটাই উঠটোত লগাই দিলে। এতিয়া মন্দিৰৰ পৰা আহি লৈ কেক চেক কাটি মেলি আলহী আহিলে চাহ তাহ দিলোঁ, কেক আৰু কেকৰ সৈতে। তাৰপৰা এতিয়া দুপৰীয়া ভাতটো যোগাৰ কৰিছোঁ। দুপৰীয়া ভাত কি আছে আপোনালোকক দেখাম। এইখিনি হাঁহ মাংস, বইল মাংস ভাজি, এয়া চালাড, দালি। এইপিনে মায়ে ভাত বাঢ়ি আছে। এতিয়া খাওঁ আৰু ভাতটো। খাই লৈ পিনে লগ পাই আছোঁ আপোনালোক। মই ভাত খাই আজৰি হৈ ল'লোঁ আৰু তাক হাঁহ মাংস আৰু ব্ৰইলাৰ মাংস নোখোৱাৰ কাৰণে খিচিৰি বনাই দিওঁ। সি শুই থকাৰ কাৰণে অৰ্ধেক নবনালোঁ। এতিয়া গৰমে গৰমে খুৱাম। এতিয়া মগু দালি আৰু চাউল লৈছোঁ। এয়া সৰুকৈ গাজৰ এটা কুটি লৈছোঁ। মানে চটপটি আলু আৰু চয়াবিন সেইকেইটা দিয়ে বনাম তাৰ খিচিৰিখিনি। তাৰপিছত গেছটো জ্বলাই লৈছোঁ, কুকাৰটো গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছতে ঘিউ এচামুচ দি দিম। ঘিউ চামুচ গৰম হোৱাৰ পিছতে এতিয়া মই পিঁয়াজ এটুকুৰি অকণমানিকৈ কাটি লৈছোঁ। তাত পাঁচফোৰণো দিওঁ কেতিয়াবা, আজি পিঁয়াজ দি দিছোঁ। পিঁয়াজ দিলেও খায়। আৰু চাউল দালিখিনি দি দিছোঁ লগত। তাত চব্জিখিনিও দিম, জোখমতে নিমখ হালধি অকণমান দি ভাজি পানী গিলাচ দি দিম। তাৰপৰা চেটি 4-5টা হোৱাৰ পিছত ধুনীয়াকৈ তাই খাব পৰা জোখৰ হৈ যায়। খিচিৰি ৰেডি তাৰ, ধুনীয়া হৈ গৈছে। আৰু এতিয়া 3:30মান বাজিছে। এতিয়া টেঙা খাব লৈছোঁ আমি গোটেইখনে।
টেঙা দুটা কাটি লৈছোঁ আমাৰ বাৰীৰে গছৰ টেঙা। ইয়াৰ আমি ৰাবাব টেঙা বুলি কওঁ, আপোনালোকে কি বুলি কয় বাৰু? আমাৰ ইয়াত ৰাবাব টেঙা বুলিয়ে কওঁ আমি। টেঙা খাই কোনে কোনে ভাল পায় বাৰু ক'বচোন। টেঙা খাই মইতো বহুত ভাল পাওঁ। মই মানে আমি মাইকী মানুহবোৰে প্ৰায় মাইকী মানুহে টেঙা খাই ভাল পায় ন, মতা মানুহ কিছুমানে খাই ভাল পায় বাৰু। টেঙাটো দেখি কাৰ কাৰ জিভা পানী ওলাইছে বাৰু? টেঙা দেখিলে জিভা পানী ওলোৱা কোনোবা আছেনে? এয়া চাওক টেঙা খাই কিমান ভাল পায়, এই প্ৰমাণ। গামলাত লৈ লৈছে, কাঁহীত ল'লে বা পাতত ল'লে বোলে তাই কম হয় হেনো। এইবিলাক বাকী চবকে পাতত দিছোঁ, তাই বোলে পাতত নাখায়, পাতত দিলে কম হয় বোলে। আৰু এতিয়া ৰাতিয়ে হ'লহি, দিনত আৰু ভিডিঅ' কৰা নহ'লে, আলহী আহি থাকিলে চাহ তাহ দি থাকিলোঁ। আৰু এটাই ভাল লাগিছে, নমতা আলহী আজি বহুত কেইজনে আহিলে, যিহেতু কেক আৰু মিঠাই আনিছিলোঁ। চাহকণ দিব পাই বহুত সুখী হ'লোঁ। তাই এতিয়া বেটাৰ লগত খেলি লৈছোঁ অকণমান টাইম, তাৰপৰা ভাত পানী বনাই খাবলৈ আছেই। আজি ভিডিঅ'টো ইমানতেই সামৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যদি কোনোবা নতুনকৈ চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে আপোনাৰ তাত ন'টিফিকেশ্যন আহিব। ধন্যবাদ। আকৌ পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।